স্বাগতম জনাইছো নতুন এটা চৰকাৰী চাকৰিৰ খবৰ লৈ মই চেনেলটোত সকলোকে বন্ধু বান্ধৱীসকল আজি মই জনাম UPSC কম্বাইন্ড জিঅ' সায়েন্টিষ্ট এক্সামিনেশ্যন 2024 56টা টোটেল পদ দিয়া হৈছে তো এই পদকেইটাৰ বিষয়ে সকলো ধৰণৰ খবৰ মই আজি এই চেনেলটোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ সকলোতকৈ আগতে মই এই চেনেলটোত ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিওঁ তো আহক এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ UPSC ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন এই পদকেইটাৰ বাবে লাষ্ট ডেট দিয়া হৈছে 10 অক্টোবৰ 2023 তাৰিখলৈকে তো বন্ধু বান্ধৱীসকল টোটাল ভেকেন্সি ইয়াতে দিয়া হৈছে 56টা আৰু এই পদকেইটাৰ বাবে আবেদন সম্পূৰ্ণৰূপে অনলাইন কৰিব লাগিব বুলি কোৱা হৈছে এক্সামটোৰ নাম হৈছে UPSC কম্বাইন্ড জিঅ' সায়েন্টিষ্ট এক্সামিনেশ্যন 2024 কেটেগৰী ৱাইজ ভেকেন্সি দিয়া হৈছে জিঅ'লজিষ্ট গ্ৰুপ A 34টা ভেকেন্সি জিঅ'ফিজিষ্ট গ্ৰুপ A পোষ্ট এটা কেমিষ্ট্ৰি গ্ৰুপ A পোষ্ট 13টা এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ বয়সৰ সীমা দিয়া হৈছে 21 বছৰৰ পৰা 32 বছৰ বয়সলৈকে 5 জানুৱাৰী 2023 তাৰিখলৈকে এজ ৰিলেক্সেশ্যনো দিয়া হৈছে 3 বছৰৰ এজ ৰিলেক্সেশ্যন OBC কেণ্ডিডেটৰ আৰু 5 বছৰৰ এজ ৰিলেক্সেশ্যন ST SC কেণ্ডিডেটৰ আৰু 10 বছৰৰ এজ ৰিলেক্সেশ্যন PWD কেণ্ডিডেটৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে লাগিব জিঅ'লজিষ্ট গ্ৰুপ এৰ কাৰণে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব জিঅ'লজিকেল সায়েন্স আৰু জিঅ'লজিকেল নাইবা এপ্লাইড জিঅ'লজি নাইবা জিঅ' এক্সপ্লৰেশ্যন হ'ব লাগিব জিঅ'ফিজিক্স গ্ৰুপ এৰ কাৰণে লাগিব MSc থাকিব লাগিব ফিজিক্স নাইবা ফিজিক্স আৰু নাইবা MSc কাৰণে এপ্লাই কৰা হ'ব লাগিব সেমিষ্ট গ্ৰুপ এৰ কাৰণে লাগিব MSc থাকিব লাগিব কেমিষ্ট্ৰি নাইবা কেমিষ্ট্ৰি কাৰণে এপ্লাই কৰা হ'ব লাগিব সায়েন্টিষ্ট গ্ৰুপ B গ্ৰুপ A আৰু CGWB মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব জিঅ'লজি আৰু নাইবা জিঅ'লজি মেৰিনা জিঅ'লজি নাইবা হাইড্ৰ'জিঅ'লজি থাকিব লাগিব এপ্লিকেশ্যন ফিজ ইয়াতে দিয়া হৈছে এটা জেনেৰেল আৰু OBC কাৰণে 200 টকা বাকি ফিমেল ST SC কেণ্ডিডেটৰ কাৰণে ফিজ নালাগে পেমেন্ট মোডটো ভিসা মাষ্টাৰ ৰুপে ক্ৰেডিট কাৰ্ড নাইবা ডেবিট কাৰ্ডেদি হৈ যাব বুলি কোৱা হৈছে এই পদকেইটাৰ বাবে আবেদন কেনেকৈ কৰিব হেতু ইয়াতে দিয়া হৈছে ইন্টাৰেষ্টেড ক্যান্ডিডেট সকলে UPSC অফিচিয়েল ৱেবছাইটত যাব লাগিব তাতে ইম্পৰ্টেন্ট ৱেব লিংকছত ক্লিক কৰিব লাগিব অনলাইন এপ্লিকেশ্যন ফৰ্মখনৰ লিংক পাব তাতে ক্লিক কৰি ফৰ্মখন ফিল আপ কৰি পাৰ্সোনাল আৰু এডুকেশ্যনাল ডিটেইলছৰ ডকুমেন্টছবোৰ আপলোড কৰি দিব লাগিব তাৰ পাছত পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰ দিব লাগিব আপলোড কৰি তাৰ পাছত এপ্লিকেশ্যন ফিজটো পেমেন্ট কৰিব লাগিব তাৰ পাছত যিখন এপ্লিকেশ্যন ফৰ্ম হয় তাৰ এটা প্ৰিন্ট আউট কপি আপোনালোকে লগত উলিয়াই ৰাখিব এই পদকেইটাৰ বাবে আবেদন 20 ছেপ্টেম্বৰ 2023 তাৰিখে আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট দিয়া হৈছে 10 অক্টোবৰ 2023 তাৰিখলৈকে প্ৰিলিমছ এক্সাম কেতিয়া হ'ব হেতু দিয়া হৈছে 18 ফেব্ৰুৱাৰী 2024 তাৰিখে আৰু মেইনছ এক্সাম হ'ব 22 জুন 2024 তাৰিখে তো বন্ধু বান্ধৱীসকল আশা কৰিছো এই পদকেইটাৰ খবৰটো পাই আপোনালোকৰ ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰিব তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ